Good morning everyone, মোৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো সকলো ভালে আছে আৰু বৰ্তমান ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছো। আজি মই সোনকালে উঠিছো কাৰণ মানে পথাৰ যাব লাগে। এতিয়া 4টা বাজিছে, 4টা বজাতে উঠিলো। খেতিৰ সিজন হয় যেতিয়া দেৰিকেতে হৈ থাকিব নোৱাৰি ন। সময়ৰ লগত খোজ দিবতো লাগিব ন। মা মই ভন্টি স্কুটিত আহিছিলো আৰু স্কুটিখন ইয়াতে থৈ লৈছো আৰু পাপা আৰু দাদা চাইকেলত আহিছে। আজি আমি আলি দিবলৈ আহিছো। আমি তিনিটাই এতিয়া পথাৰলৈ গৈ আছো। পুৰ এখন লৈ গৈছো। আমাৰ খেতি কৰা জেগাডোখৰ অলপ দূৰ হয়, সেইবাবে স্কুটিখন লৈ আনিছো। আজিৰ ভিডিঅ'টো আপোনালোককো দেখুৱাম, সকলোৱে শেষলৈকে চাই থাকিব। এইকেইদিন মানে বৰষুণ দি থকাৰ বাবে পথাৰত ইমান ধুনীয়াকে পানী আছে, নহলে শুকান হৈ গৈছিলে। ফাইনেলি এতিয়া জেগালৈ আহি পালো আৰু মই এতিয়া গামোচা এখন মূৰত মাৰি লৈছো, নহলে চুলিখিনিত মানে বোকা পানী লাগিব। এয়া আমাৰ পাপাও আহি পালে, পাপা দাদা তাৰপিছত এতিয়া কামত লাগি গৈছে। আৰু এয়া মা আৰু ভন্টিও ৰেডি। কিছুমান জেগাততো ৰুলে চাগে, কিন্তু আমাৰ আৰম্ভ কৰিছোহে। আৰু আমি গাঁৱলীয়া ছোৱালী খেতি কৰিব লাগিব, খেতি কৰিলেহে খাবলৈ পাম, খেতি নকৰিলে কৰ পৰা পাম, নহয়নে বাৰু? আৰু এয়া ময়ো কামত লাগি গৈছো। আৰু আজি বতৰটো ডাৱৰীয়া, কাম কৰিবলৈ বহুত ভাল হৈছে। ৰাতিপুৱা বৰষুণ দিছিলে, এতিয়া বৰষুণ দিয়া নাই। পথাৰলৈ আহি পুৰা মানে জমনি হৈ গৈছে গাইছ। মা মই ভন্টি দিয়া আলিবোৰ মানে একা বেকা হৈ গৈছে, হাফডালৰ নিচিনা। পাপাই গৈ আছে যে সজোৱা হাফডালৰ নিচিনা হৈছে বোলে। পুৰা মানে হাঁহি হাঁহি পেট বিকাই গৈছে। তাৰপিছত মই ক'লো যে এনো বজাৰত লৈ নাযায়, এনেকে থাকক বুলি তেনেকে মানে আলিবোৰ দি গৈছো। আৰু ছোৱালীয়ে কৰা কামবোৰ অলপ মানে ল'ৰা নিচিনাটো কৰিবতো নোৱাৰি, নহয় জানো? ছোৱালী কৰা কামবোৰ ছোৱালীৰ নিচিনাই হ'ব আৰু একো নাই, হ'লেও কামবোৰ এনেকৈ কৰি গৈছো আৰু অলপ হ'লেও আগবাঢ়িব ন। এতিয়া আমি সকলোৱে চাহ খাই লওঁ, মানে ৰাতিপুৱা একো খাই অহা নাই। কোৰখন মাৰি থকাৰ কাৰণে বেছিকৈ ভোক লাগিছে। খাবৰ কাৰণে ঘুগুনি আৰু পুৰি আনিছিলো। এতিয়া খাই বৈ অলপ বহি লৈছো। আৰু এয়া চাওক, গৰম উঠিছে বুলি পথাৰৰ পানীত দাদাই গা ধুই আছে। শকত মানুহৰ এয়া প্ৰব্লেম, ৰ'দ ওলালে কাম কৰিব নোৱাৰি। খাই বৈ এতিয়া আকৌ কামত লাগি গৈছো। আৰু এয়া লাষ্ট আলি হয়। আজি আমি 1.5 বিঘামান আলি দি খতম কৰিলো। কিছুমানে ভাবিব পাৰে অকল ভিডিঅ' বনাবৰ কাৰণে পথাৰলৈ আহিছে বুলি। আজি আমি আলি দিবলৈ পথাৰলৈ অহা নাই, বছৰি এনেকৈ আলি দিবলৈ পথাৰলৈ আহো। ইফালে আকৌ পাপাও ইমান কাম কৰিব নোৱাৰে, মানে কঁকালৰ বিষ হয়, সেইবাবে ভন্টি মই মা কামত সহায় কৰি দিওঁ। আলি দিয়া কামে নহয়, সকলো কামে কৰো। আৰু এয়া আমাৰ কঠীয়াখিনি চাপৰো হৈ আছে আৰু অলপ কুমলীয়াও হৈ আছে। আৰু কেইদিনমান লাগিব চাগে, তেতিয়াহে ৰুবলৈ পাৰিম। আলি দি শেষ হোৱাৰ পিছত এতিয়া ঘৰলৈ গৈছোহে। এই পিছফালে পাপাহঁতেও আহি আছে। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। আকৌ নেক্সট ভিডিঅ' সকলোকে লগ পাওঁ। আজিলৈ আহিছো, বাই বাই।